বিহু বিহু গীতত এইবোৰ কি ভিডিঅ'টো নচোৱাকৈ গানটোহে শুনিব পাৰিব পিছে ভিডিঅ'টোহে চাব নোৱাৰিব এটা বিহু গীতৰ ভিডিঅ' এতিয়া তুলপাৰ লগাইছে সামাজিক মাধ্যমত বিহু গীতটিত আছে এজনী মৌ চাৰিটা ভোমোৰা এই বিহু গীতটি অসমীয়াৰ স্বাভিমান অসমীয়াৰ আবেগৰ বিহুৰ লগত মিল আছেনে মৌ বিহুনে চাৰিজন পুৰুষৰ সৈতে যৌন সম্পৰ্ক লিপ্ত হোৱাৰ হাবিয়াস মৌ বিহু গ্ৰহণ কৰিব পৰাকৈ আমাৰ অসমীয়া সমাজ ইমান আধুনিক হ'লনে এগৰাকী যুৱতীয়ে বিহুখুৰীয়া গীতত চিগাৰেট হপি থকাটো কিমান গ্ৰহণযোগ্য এগৰাকী বয়োজ্যেষ্ঠ কনষ্টেবলৰ লগত প্ৰেমৰ সম্পৰ্ক এই বিহু গীতটোৱে আচলতে বুজাব বিচাৰিছে কি বিহুৰ লগত যৌনতা মিহলি কৰি দিম আৰু ভাইৰেল হৈ যাম কম সময়ত জনপ্ৰিয়তা অৰ্জন কৰাৰ প্ৰয়াস নে জ্ঞানৰ অভাৱ নে অন্য কিবা এই মিউজিক ভিডিঅ'টো দেখুওৱা অংগিমা ভংগিমাবোৰ পৰিয়ালৰ লগত উপভোগ কৰিবই নোৱাৰি মৌ বিহু বিহু গীতত এইবোৰ কি বিহু নহয় যেন এখন বিহে বিহুৰ বতৰত মৌ বিহু নামৰ মিউজিক ভিডিঅ'টোৱে এতিয়া সৰ্বত্ৰে তোলপাৰ লগাইছে বিহুৰ বতৰতে 10 এপ্ৰিল তাৰিখে ইউটিউবত মুক্তি লাভ কৰিছিল মৌ বিহু নামৰ গীতটিয়ে গীতটি মুক্তি লাভ কৰাৰ পিছত সামাজিক মাধ্যমত দিয়া হৈছিল গীতটিৰ এখন কভাৰ ফটো যি ফটো দেখিয়ে বহুতে গীতটো উপভোগ কৰে তাৰ পিছতেই সৰ্বত্ৰে আৰম্ভ হৈছে সৰব সমালোচনা আৰম্ভ হৈছে বিতৰ্কৰো বিভিন্নজনে সামাজিক মাধ্যমত পোষ্ট লিখা পৰিলক্ষিত হৈছে একাংশৰ মতে নচোৱাকৈ কেৱল বিহু গীতটোহে শুনিব পাৰি কিন্তু কোনো পধ্যেই ভিডিঅ'টো চাব নোৱাৰি ভিডিঅ'ত তেজ মাংস চিগাৰেট আদিৰ মাজত এগৰাকী বহুগামিনীৰ দৰে দেখুওৱা হৈছে প্ৰকৃততে মৌ বিহুৰ নাম দি বিহুখুৰীয়া গীতেৰে মানুহক আকৰ্ষিত কৰিব বিচৰাৰ বিপৰীতে ভিডিঅ'টোত এখন অন্য ছবিহে দেখুওৱা হ'ল দৰ্শকক যি সময়ত অসম চৰকাৰে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা চলাইছে তেনে সময়তে মৌ বিহুৰ দৰে বিহুৱে অসমীয়া স্বাভিমানৰ বিহুক সেই প্ৰতিপন্ন কৰা পৰিলক্ষিত হৈছে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাইম আসাম ডিজিটেল